লেমন চিকেনৰ এই ৰেচিপিটো বনাবলৈ বহুত বেছি সহজ আৰু খাবলৈ একেবাৰে ইনক্ৰেডিবল টেষ্ট বুলি ক'ব পাৰি। কোনো এক্সট্ৰা পেকেট মছলা ব্যৱহাৰ নকৰাকৈ আৰু আটাইতকৈ ইজিতে বনাব পাৰি। আজি ছানডে স্পেচিয়েল মেনুত মোৰ ল'ৰাৰ বিশেষ পচন্দৰ লেমন চিকেন নেমুৰ ৰসেৰে মাংস বনালোঁ। হেল্ল' এভৰিৱান, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনালোঁ। এপাহ সুন্দৰ মোৰ ঘৰত ফুলি থকা ফুলেৰে। ছানডে স্পেচিয়েল মেনুত আজি আপোনালোকৰ কি আছে বাৰু? মই পিছে এটা স্পেচিয়েল চিম্পল ঘৰতে বনাব পৰা অলপ হেল্ডিও হয় ৰেচিপি এটা লৈ আহিছোঁ। আৰু মোৰ গাৰ্ডেনখনৰ ফুল কেইজোপা মানে মোৰ সন্তানকেইটাও অকণমান প্ৰতিপালন কৰি ল'লোঁ, এয়া দেখিছেনে। আৰু আহক চিধাই এতিয়া ৰেচিপিটোৰ মাজলৈ যাওঁ। এয়া চিকেন লেগছ লৈ লৈছোঁ। লেগছকেইটা ল'লে কি হয়, এই ৰেচিপিটোত বনালে সেই মানে যিটো খোৱাৰ যিটো আমেজ সেইটো বেছিকৈ পাব। আৰু এক্সট্ৰাকৈ এনেকৈ আৰু 3 পিচ এক্সট্ৰাও লৈ লৈছোঁ চিকেন। আৰু এনেকৈ কাট কৰি দিছে বাৰু, তেনেকৈ অনাইছিলোঁ, নহ'লে নিজে কাটি ল'ব আপোনালোকে। আৰু এটা বিশেষ বস্তু ইয়াতে কৰি দিওঁ, এই ইয়াৰ যিটো ভেইন থাকে ন, সেইটো কাটি দিব লাগে। নহ'লে কি হয়, লেগ চিকেন পিচবিলাকত যেতিয়া মানে ফ্ৰাই বা যিকোনো ৰেচিপি বনোৱা হয়, ওপৰলৈ উঠি গৈ চিকেনটো দেখিবলৈ অলপ বেছিয়ে বেয়া দেখা হৈ যায়। সেইকাৰণে এইটো যেতিয়া নাচটো কাটি দিয়া যায়, তেতিয়া অলপ হ'লেও মানে দেখিবলৈ চিকেনটো ছেইম হৈয়ে থাকে, ওপৰলৈ বিশেষ বহুত বেছিকৈ উঠি নাযায়। আৰু সেইটো মই টিপছ শিকিছিলোঁ, সেইকাৰণে আপোনালোককো শ্বেয়াৰ কৰি দিলোঁ। তাৰপিছত এনেকৈ যিখিনি ব্ৰেষ্টৰ ওপৰৰ এইখিনি আছিলে, সেইখিনি এনেকৈ ওপৰত কাটি দিছোঁ, মাজৰ যিখিনি চিকেন, তেতিয়া নিমখটো সোমোৱাত অকণমান সহায় হয়। এতিয়া এইখিনি ধুনীয়াকৈ কাট কৰি লৈ ল'লোঁ। এতিয়া যিহেতু লেমন চিকেন বনাম, আৰু নেমু নহ'লে হ'ব জানো? নেমুৰ ৰসত অসমীয়াত কি হ'ব? নেমুৰ ৰসত ডুবোৱা চিকেন। আৰু নেমু এনেকৈ চেপি দিলোঁ প্ৰথম অৱস্থাত দেই। তাৰপিছত অকণমান ইয়াতে নিমখ এড কৰিম। আৰু নেমু চেপি যদি প্ৰথমতেই মাংসখিনিত দিয়া যায়, তেতিয়া কি হয়, মাংসৰ এটা এক্সট্ৰা গোন্ধ থাকে নহয়, কিছুমানে ভালো নাপায়, সেইটো কিন্তু গুচি যায়, একেবাৰে আপুনি ধৰিব নোৱাৰে। আৰু নিমখ এনেকৈ দিলোঁ, দিয়াৰ পিছত হাতেৰে খুব ধুনীয়াকৈ ৰাব কৰি কৰি একেবাৰে ঘঁহি ঘঁহি মেৰিনেট কৰি ল'ম। ইয়াতে আপোনালোকে অকণমান অইল দিওঁ বুলিলেও পাৰে, কিন্তু মই দিয়াই নাই, কাৰণ ইয়াৰ পৰাও নিমখ আৰু নেমুৰ ৰসত ডুবাই থোৱাৰ পিছত এটা পানী ওলাব, সেইটো চেপি আমি পেলাই দিম। আৰু সেয়া মই 15 মিনিটৰ কাৰণে ঢাকি থৈ দিছোঁ। এতিয়া লৈ লৈছোঁ মছলাৰ ভিতৰত আদা এটুকুৰা, আৰু নহৰু কেইফুটামান, আৰু কেঁচা জলকীয়া 2টা। আপোনালোকে জলকীয়া বেছি খালে অকণমান বেছিকৈ এড কৰিব। এতিয়া এইখিনি, আৰু লগতে ঘৰৰ কেঁচা ধনিয়া বহুত এচেঞ্চিয়েল এই ৰেচিপিটোত, যিহেতু মই কৈছিলোঁ আপোনালোকক পেকেটৰ মছলা ব্যৱহাৰ নকৰোঁ বুলি। আৰু এয়া আদা দি ল'লোঁ, জলকীয়া, ধনিয়া আৰু নহৰুখিনি দি এইখিনি এটা পেষ্ট কৰি ল'ম। অকণমান পানী এড কৰি ইয়াতে এটা পেষ্ট বনাই ল'ম। একেবাৰে সাধাৰণ, কিন্তু খাবলৈ খুব বেছি ভাল। আৰু এইখিনি 15-20 মিনিটৰ পিছত এয়া চাওক, পানী দেখিছেনে, এনেকৈ চিকেনৰ পৰা এক্সট্ৰা পানীখিনি মই আঁতৰাই ল'ম। চেপি চেপি এনেকৈ এক্সট্ৰা কৰি লৈছোঁ চিকেনকেইডোখৰ। এতিয়া নেক্সট মেৰিনেশ্যনটো 15 মিনিটছৰ কাৰণে আকৌ কৰিব লাগিব। বহুত বেছি সময় ৰখা দৰকাৰ নাই, কিন্তু 15 মিনিটছ 20 মিনিটছৰ এটা প্ৰচেছ হয় প্ৰথম অৱস্থাত, সেইটো আপোনালোকে পূৰা কৰি ল'ব লাগে। তাৰপিছতে এয়া দেখিছেনে, দৈ টেঙা একেবাৰে নহয়, দৈখিনি মানে খুব বেছি মিঠা দৈ নহয়, কিন্তু প্লেন দৈয়ে, টেঙা নহয় খালি। এয়া দৈ লৈ লৈছোঁ, এবাটিমান হ'ব, জোখ এটা কৰি লৈ। আপোনালোকে অকণমান বেছি দিওঁ বুলিলেও পাৰে। আৰু তাৰপিছতে এই গ্ৰীণখিনি, যিখিনি মছলা পিচি লৈছিলোঁ ধনিয়াৰ সৈতে, এইখিনি তাতে এড কৰি দিছোঁ দেই। এইখিনি ধুনীয়াকৈ এড কৰি অকণমান সময় এনেকৈ মানে সানি ল'ম। আচলতে ডাঙৰ বাউল হ'লে তাত আৰু সুবিধা হ'ব আপোনালোকৰ। মোৰ বহুত ডাঙৰ বাউল নাই, চিকেনখিনি নধৰিব পাৰে বুলি মই এনেকৈ ডিছ এখনতে কৰি লৈছোঁ দেই। তাৰপিছত এইখিনি চিকেনখিনি এপিচ এপিচকৈ দি, এতিয়া এই নেক্সট প্ৰচেছত আকৌ এইখিনি ধুনীয়াকৈ ৰাব কৰি কৰি ঘঁহি ঘঁহি মেৰিনেশ্যনৰ কাৰণে প্ৰস্তুত কৰি ল'ম।
আৰু এইখিনিতে যিসকল লোকে সদায় মোৰ ভিডিঅ'বিলাক চাই মোক অনুপ্ৰাণিত কৰি আহিছে তেখেতসকললৈ বহুত বহুত ধন্যবাদ। আৰু আপোনালোকেও কেতিয়াবা চাগৈ অকণমান বেলেগ তৰিকাৰে বনাই খাবলৈ বিচাৰে নহয়নে, তেতিয়াহ'লে এইটো ৰেচিপিও বনাই চাবচোন দেই। আৰু সেয়া 15 মিনিটছৰ কাৰণে ঢাকি দিলোঁ নহয়। তাৰপিছতে তাৰ যিখিনি মছলা যোগাৰ কৰি লওঁ আহক। কেৰাহীত এনেকৈ প্ৰথমতে দিলোঁ ধনিয়া গুটি, তাৰপিছত দিলোঁ জালুক কেইটামান, তাৰপৰা ইলাচি দুটামান দিলোঁ আৰু লং কেইটামান দিলোঁ। আৰু লগতে ইয়াতে আৰু এড কৰি দিম শুকান জলকীয়া দুটা। অপশ্যনেল, আপোনালোকে যদি জালুক খাওঁ আৰু বা জালুক নাখাওঁ বুলি কওঁ সেইটো চেঞ্জ কৰি ল'ব জলকীয়া আৰু জালুকৰ মাজত, বা দুইটাই খাওঁ বুলিও দিব পাৰে। আৰু বেছি সময় ৰখাৰ দৰকাৰ নাই, সেইখিনি মই পিচি ল'ম। আৰু এইফালে কেৰাহীত তেল দিলোঁ, দি লৈ তেজপাত দুখিলা ফুটিবলৈ দি ডালচেনি এটুকুৰা দি দিলোঁ ইয়াতে। দিলোঁ এতিয়া 15 মিনিটছৰ পিছতহে দেই এইটো চিকেনখিনি মই দি দিছোঁ। চিকেনখিনি দি লৈ অলপ সময় এনেকৈ লৰাম। ফ্লেমটো এই চিকেন বনাওঁতে ফ্লেমটো ল' টু মিডিয়ামতেই থাকিব লাগে। আচলতে মিডিয়ামত নহয়, ল'তে প্ৰথমতে ৰাখিব লাগে। আপোনালোকে বুজি পাবই আন্দাজটো, যিহেতু লেগ পিচ হয় সিজোতে অকণমান টাইম লাগিব, সেইকাৰণে ফ্লেমটোতো হাই কৰিব নালাগে, পৰাপক্ষত ল' কৰি এনেকৈ বনাব লাগে। তাৰপিছতে ইয়াতে মই হালধি দিয়া নাছিলোঁ, সেইকাৰণে ভাবিলোঁ অকণমান কালাৰটো আহিব, নহ'লে অলপ বেছিয়ে হোৱাইট হৈ থাকিব, সেইকাৰণে অকণমান হালধি এড কৰিছোঁ। দেখিছেনে, হালধি এনেই মই দিয়া নাছিলোঁ দেই। এতিয়া এনেকৈ লৰাই দিলোঁ, দি 5 মিনিটমানৰ কাৰণে একেবাৰে ল' ফ্লেমত ঢাকি এনেকৈ ৰাখি দিম। 5 মিনিটলৈ চাবৰ দৰকাৰ নাই। আৰু এতিয়া 5 মিনিটৰ পিছত চাওকচোন, এয়া দৈখিনিৰ পৰাও পানী ওলাইছে আৰু চিকেনেও পানী এৰি দিছে। পানীখিনিৰ সৈতে এইখিনি 50% চিকেন সিজিছে মানে, এয়া চাওক। এতিয়া ইয়াতে নেক্সট ষ্টেপ আৰম্ভ, বেলেগ একো ষ্টেপ নাই। ঘৰত যদি নেমু টেঙাৰ গছ আছে, একেবাৰে তাজা তাজা পাত ছিঙি আনক আৰু এনেকৈ দুটুকুৰা কৰি দি দিয়ক। ইমান টেষ্ট হয় মই কৈছোঁ আপোনালোকক, আৰু গোন্ধটো মলমলাই থাকিব বনাই থাকোঁতে। আৰু 5 মিনিটৰ কাৰণে সেয়া ঢাকি দিয়াৰ পিছতহে চাইছোঁ দেই, সেই পাতখিনি দিয়াৰ পিছত এয়া অকণমান তলত লাগু লাগু হৈছে, মানে 80% চিকেন সিজিলে। চিকেন সিজি 80% হোৱাৰ পিছত ইয়াতে মই এতিয়া এড কৰি দিম অকণমান কৰ্ণফ্ল'ৰ পানীত গুলি লৈছোঁ। আপোনালোকে যদি পিঠাগুড়ি থাকে আৰু বেষ্ট দি দিব, তেতিয়া কি হ'ব, গ্ৰেভিটো অকণমান ডাঠ হ'ব, থিকনেছটো আহিব। যিহেতু মই বেলেগ একো ইউজ কৰা নাই নহয়নে। আৰু অকণমান লগতে পানী এড কৰি বাকী 10% সিজিবৰ কাৰণে এৰি দিছোঁ। আৰু নিমখটো অকণমান চেক কৰি ল'ব দেই তাত দিওঁতে, কাৰণ মেৰিনেশ্যনত দিয়া হৈছিলে যে, সেইকাৰণে মই অকণমান নিমখ এড কৰি দিলোঁ। আৰু যিখিনি মছলা যে মই মানে ভাজি লৈছিলোঁ সেইখিনি এতিয়াহে দিছোঁ। দি লৈ অকণমান ভালকৈ লৰাই এতিয়া আকৌ 5 মিনিটৰ কাৰণে একেবাৰে ল' ফ্লেমত ঢাকোন এটা দিম। তাৰপিছত 5 মিনিটৰ পিছত চাওক, সেয়া একেবাৰে পাৰফেক্ট চিকেন একেবাৰে সিজি ৰেডি। ইয়াতকৈ আৰু সিজাবলৈ দৰকাৰ নাই আৰু চিকেনৰ। আৰু গোন্ধত মলমলাই গৈছে, নেমুৰ পাতৰ গোন্ধই। আৰু এতিয়া নেমুৰ পাতটোতো দিয়া দেখিলেই, আৰু এটা বস্তু দিওঁ ইয়াতে, লেমন জেষ্ট বুলি কয়, নেমুৰ ছালটো। সেইটো আমি যেতিয়া কেতিয়াবা ৰুকি দিওঁ গোন্ধটো ওলাইনে বাৰু বহুত ধুনীয়া। এনেকৈ ৰুকনি এখনেৰে ওপৰৰ ছালটোহে দেই, অলপ যদি বেছিকৈ মানে ৰুকি দিয়া আকৌ তিতাহে হ'ব। সেই ওপৰৰ ছালটো অকণমান এনেকৈ লেমন জেষ্টটো ৰুকি দিলোঁ। দি লৈ এতিয়া নেমু ৰসটো প্ৰথমতে মেৰিনেশ্যনতহে দিছিলোঁ, আৰুতো দিয়া হোৱা নাই। এতিয়া মানে একেবাৰে লাষ্ট ম'মেণ্ট আৰু নমাবৰ আগত মানে এনেকৈ নেমু ৰস চেপি দিলোঁ, 2 চামুচমান হ'ব। আৰু তাৰপিছত আৰু 3 খিলামান সতেজ নেমুৰ পাত এনেকৈ টুকুৰা কৰি দিলোঁ। আৰু এতিয়া এইখিনি নমাব পৰা হৈ গ'ল, খাব পৰা হৈ গ'ল। আৰু যদি ৰেচিপিটো আপোনালোকৰ দেখি ভাল লাগিছে, ঘৰত বনাই খাবলৈ নিশ্চয় মন যাব নহয়নে। আৰু যদি ভাল লাগে কমেণ্ট কৰি জনাব আৰু শ্বেয়াৰ কৰি দিব দেই যদি ভাল পায়। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব দেই। মই ঘৰত যি এক্সপেৰিমেণ্ট কৰোঁ আপোনালোকৰ সন্মুখলৈ লৈ আহিম। আৰু এতিয়া এইখিনি হৈ গৈছে চাওকচোন, কালাৰটো দেখি মানে আপোনালোকে হয়তো ভাবিব হোৱাইট কিয় হৈ আছে, কাৰণ নেমু দিয়াৰ কাৰণেই মই আচলতে হালধি অকণমান কমাই দিছোঁ। আৰু আজিলৈ মোৰ এয়া লেমন চিকেন ৰেডি। আজিলৈ আহোঁ, বহুত ধন্যবাদ।